আমি সদায় শান্তিপ্ৰিয় চৰকাৰে আগত কৰিছে BPF দলে যোৱা 2003 চনৰ পৰা যি চৰকাৰ কৰিছিল 2020 চনলৈকে শান্তিৰ চৰকাৰে আছিলে তেওঁলোকে যদি অশান্তি বিচাৰিছে তেওঁলোকৰ কথা এইটো কিন্তু আমি সদায় আমাৰ মত হ'ল যে বিটিচি ৰক্ষা কৰা শান্তি বিটিচিত আনা আৰু বিটিচিৰ উন্নয়ন এইটোৱে আমাৰ মত আজি যি যৌথ কৰ্মী সভা ধনচিৰি ব্লক কমিটিৰ দ্বাৰা যি আয়োজিত কৰিছে আমাৰ কেন্দ্ৰীয় দলৰ যে নিৰ্দেশনামূলক কৰিছে এইটো আমাৰ কাৰণে কৰ্মীসকলক যে উৎসাহিত কৰা আৰু কৰ্মীসকলক সক্ৰিয়তা কৰা আমি যেন সকলোৱে একেলগে কাম কৰিব পাৰোঁ আগন্তুক যি আমাৰ বিটিচি নিৰ্বাচন আহিছে সেই নিৰ্বাচন আমাৰ যিহেতু সকলো দিশতে আমি সক্ৰিয় হৈ আছোঁ আগুৱাই নিয়াত সহায় হোৱাৰ কাৰণে আমাৰ জনসাধাৰণে ভোটাৰসকলে যাতে আমাৰ লগত সকলোৱে একেলগে কাম কৰিব পাৰে এই আশা ৰাখি আমি এই যৌথ কৰ্মী সভা কৰিছোঁ BTCত BPF দলৰ যি আমাৰ আদৰ্শ সেই আদৰ্শৰ প্ৰতি সকলো জনসাধাৰণে বুজি পাইছে যে গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ যি ৰাজনৈতিক দল আছে সেই দলত সকলো স্থান মান মৰ্যাদা পোৱা যায় সেইকাৰণে বৰ্তমান সকলো প্ৰাইমাৰী ব্লক কমিটিত BPF দলৰ প্ৰতি আকৃষ্ট হৈ BPF দলৰ যি আদৰ্শ সেইটোৰ প্ৰতি তেওঁলোকে সুন্দৰভাৱে যি বুজি পাইছে যে আদৰ্শটো তেওঁলোকৰ ভাল সেইকাৰণে ৰাইজৰ প্ৰাইমাৰী লেভেলৰ ব্লক কৰ্মীসকলে বা জনসাধাৰণে বুজি পায় অন্য দলৰ পৰা আমাৰ দলত যোগদান কৰি আছে BPF দলে 100% নিশ্চিত যে এই বছৰ যি 2025 চনত যি বিটিচি চৰকাৰৰ যি নিৰ্বাচন হ'ব এই কাউন্সিলৰ নিৰ্বাচন সেই নিৰ্বাচনত BPF দলে 100% নিশ্চিত যে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলে চৰকাৰ গঠন কৰিব